মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমত সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰা মনৰ নিজানত জোনাক অপু অপু স্যার এফালে স্যার স্যার কওক বাইরে বাথৰুমৰ পৰা ওলালে 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 মই মাতছোঁ বুলি কবি স্যার হ'ব স্যার গুড মৰ্ণিং আচ্ছা বিপিন তুমি ফাইলৰ কাগজ পত্ৰবিলাক ৰেডি কৰি ৰাখিছা নহয় আচ্ছা এপইণ্টমেণ্ট কেইটা বজাত আছে ঠিক আছে তুমি এটা কাম কৰিবা তুমি ফাইলবিলাক লৈ অফিচতে ৰ'বা তোমাক মই অফিচৰ পৰা পিক আপ কৰিম অ'কে অ'কে বাই ময়ূৰী ফোনটো বাজি আছে ধৰাচোন ৰাজীৱ দেউতাই ফোন কৰি আছে আহা ধৰা না হেল্ল' গুড মৰ্ণিং দেউতা অ' নাই এওঁ ব্ৰেকফাষ্ট কৰি আছে দিছোঁ ৰ'বা 1 মিনিট ৰাজীৱ দেউতাই বিচাৰিছে অঁ লৈ আনা ঠিক আছে দিছোঁ ৰ'বা দেউতা অঁ কওক অঁ হয় মই খবৰ কৰিছিলোঁ আপুনি 10:30মান বজাত ঘৰৰ পৰা ওলাই আহিলে হ'ব অঁ হয় নেকি আপুনি তেনেহ'লে যাব নোৱাৰিব বাৰু এটা কাম কৰিব আপুনি মাক ৰেডি হৈ থাকিবলৈ ক'ব মই যাওঁতে পিক আপ কৰি লৈ যাম ঠিক আছে হ'ব দিয়ক কি ক'লে দেউতাই দেউতা বোলে এয়াৰপৰ্টলৈ যাব নোৱাৰিব পিছে মাক ৰেডি হৈ থাকিবলৈ কৈছোঁ যাওঁতে মই পিক আপ কৰি লৈ যাম আৰু মাক ৰেডি হৈ থাকিবলৈ কৈছোঁ যাওঁতে মই পিক আপ কৰি লৈ যাম তুমি যাবা বুলি কোৱাই নহ'ল নহয় ৰ'বা ফোন এটা ৰ'বা মই শুই উঠিয়ে মাক ফোন কৰিলোঁ এনেও দাদাই মা দেউতা যোৱাতকৈ তুমি মই গ'লেহে বেছি ভাল পাব যোৱা যদি সোনকালে ওলোৱাগৈ ইয়াত লেকচাৰ মাৰি থাকিব নালাগে যোৱা মোৰনো ওলাওঁতে কিমান সময় লাগে এনেও ৰেডি হৈয়ে আছোঁ ৰ'বা মই পটককৈ কাপোৰযোৰ চেঞ্জ কৰি লওঁ যোৱা কিয় মাতিছিল আৰে এতিয়াও তুমি ওলোৱা নাই সোনকালে ওলোৱাগৈ যোৱা অলপ হাতত সময় লৈ যাব পাৰিলে ভাল হেৰি নহয় মই নগ'লে নহয় জানো আহা সেইটো কথা মোক সুধিছা ডাঙৰ পুতেৰাই মুম্বাইৰ পৰা আহিব একেবাৰে পঢ়া শুনা কমপ্লিট কৰি ঘৰৰ কোনোবা এটাই এয়াৰপৰ্টলৈ গৈ তাক ৰিচিভ কৰিলে সি ভাল পাব ৰাজীৱ দেখোন যাবই চোৱা ৰাজীৱ এখন ঘৰ যোৱাই নহয় জানো তাতে সি একেবাৰে নতুন যোৱাই গতিকে আপোন হ'লেওতো পৰ জোৱাই হিচাপেহে নতুন কিন্তু বন্ধু হিচাপে দেখোন বিকিৰ লগত আগৰে পৰা চিনাকি বিয়াৰ আগৰে পৰা দুয়োৰে মাজত ভাল বন্ধুত্ব আছে তথাপিও এইখন আৰু একেবাৰে নিজৰ হিচাপেতো ময়ূৰো যাবই তাই যাব নেকি নাযাবনে ৰাতিপুৱাৰে পৰা তাই হুলস্থুল লগাই আছে ককাইকৰ নামত তাই এনেই পৰি মৰা তাই যাব বুলি নাজানো নহয় ঠিকে আছে দিয়া হেৰি নহয় নিৰ্মলা ক'ত তেওঁক আকৌ কেলে ইমান দিনৰ মূৰত তোমাৰ বৰপুত্ৰ আহিব কিবা কি কি খাই ভাল পায় তাৰ দুটামান আনিবলৈ কওঁ ৰাম
প্ৰত্যেকটো কথাতে আপুনি কিয় মূৰ ঘমাব লাগে কওকচোন? বিকিয়ে কি খাই ভাল পায় সেই কথা নিৰ্মলা বাইদেউ কানে ক'ব নালাগে। পুৱাৰে পৰা কিটচেনত সোমাই আছে। অপু সৰিয়হখিনি পিচিলি নে? অথনিয়ে পিছি থৈছো দেখোন, তুমি হ'বলা গমেই নোপোৱা। ইমানকে চিঞৰিছ কিয়? মই চিঞৰিয়ে কথা কওঁ দেখোন পেহী। অ পেহী, কথা এটা কচোন। ক। আমি যেনেকৈ ভাত তৰকাৰীবোৰ ৰান্ধো তুমিতো তেনেকৈ ৰান্ধা। সকলোৱে জুইতে ৰান্ধে। তেনেহ'লে আমি ৰন্ধা তৰকাৰীবোৰ আৰু তুমি ৰন্ধা তৰকাৰীবোৰ খোৱাত বেলেগ কিয় হয়? কি প্ৰশ্ন কৰিছে অ? তুমি যে সৰিয়হ দি কাৱৈ মাছৰ তৰকাৰীখন ৰান্ধা ইমান জুতি লগা হয়। জানো মই কেনেকৈ কম? আমি নজনাকৈ তুমি চাগে কিবা বেলেগ মছলা দিয়া, নহ'লে তুমি ৰন্ধা তৰকাৰীবোৰ বিকিদাই চুচি মাজি খায় আৰু আমি ৰন্ধাবোৰ থালত এৰি থৈ যায়। মন্দি ৰন্ধা ভাত আঞ্জাৰ সোৱাদ সদায় বেছি হয়। আঞ্জাত আচল মছলাটো হ'ল ৰান্ধনীয়ে ৰন্ধাৰ আগ্ৰহটো। আঞ্জাৰ সোৱাদ বুজা হোৱাৰে পৰা বিকি বাবাই মোৰ ৰন্ধা খাই ইমানটো হ'ল। মোৰ আঞ্জাৰ সোৱাদ তাৰ জিভাত লাগিয়ে আছে আৰু সেইকাৰণে তেনে ৰন্ধাই তাৰ বেছিকৈ সোৱাদ লাগে। জানো তোমাৰ ৰন্ধাৰ কৃতিত্বটো কেনেবাকৈ আমি জনা হ'লে। এতিয়া লেকচাৰ মাৰি থাকিব নালাগে, পাচলিখিনি সোনকালে কাটি দে আৰু ভাজি আলুখিনি খিচখিচকৈ কাটিব লাগিব, মনত আছে নহয়? আছে। সোনকালে কৰচোন। বিকি বাবা আহি পোৱাৰ আগতে তাৰ ৰুমটো পৰিষ্কাৰকৈ থৈ আহিব লাগিব। তাৰ ৰুমটো যদি মই ঠিক ঠাক কৰি নথওঁ নহ'লে তাৰ ৰাতি টোপনিয়েই নাহিব। সোনকাল কৰ। কি হ'ল? হঠাৎ ৰ'বলৈ ক'লি যে? মই কেনেকৈ বুজাম তহঁতক? বহুত ভাল পাওঁ এই ঠাইখন। তহঁতৰ মনত আছেনে এই ফিল্ডখনত সৰুতে আমি কিমান খেলিছিলোঁ? আছে, কিন্তু ইয়াত আজিকালি কোনেও নেখেলে। সকলোবিলাক টিভি, ভিডিঅ' গেম, হোৱাটছএপ, ফেচবুক এইবোৰক লৈ ব্যস্ত। আউটডোৰ গেম খেলিবলৈ কাৰ সময় আছে? ঐ, ইয়াত এনেকৈ কথা পাতি থাকিবি নে ঘৰলৈকো যাবি? ঘৰত আমাৰ কাৰণে চবেই ৱেইট কৰি আছে, ব'ল। পেহীয়ে চাগে মই ঘৰ কেতিয়াবা বুলি কেতিয়ালৈ চাই ৰৈ আছে। ব'ল। ব'ল। ৰাণী আহিলা? অঁ বাইদেউ, বিক্ৰীৰ বাৰ্তা কেনেকুৱা? বৰ ভাল নহয়। অঁ, কাবেৰী। অঁ খুৰী। অঁ, আজি তই আহিলি যে? মাৰ গাটো ভাল নহয়, সেইকাৰণে মই আহিলোঁ। গা বেছি বেয়া নেকি? অলপ বেছিয়েই। ডাক্তৰক দেখুৱাব লাগে। বেমাৰ হোৱাৰ পৰা দেখুৱাই আছোঁ। মেডিচিনখিনি খালি সলাই দিয়ে, বাকী একো নাই। ফুল দিয়কচোন। কিমান দিম? 3 ডালমান নাৰ্জী ফুল দিয়ক।
তুমি এযোৰ কি পিন্ধিছা? কিয়? কি হ'লনো? এযোৰ পিন্ধি গ'লে বিকিয়ে ভাল পাব নেকি? তুমি পাহৰি গ'লা নেকি বিকি যে বাহিৰত থাকি অহা ল'ৰা? মাই গড, ৰিংকি, তোমাৰ দিনে দিনে ড্ৰেছিং চেঞ্চবোৰ কিয় ইমান বেয়া হৈ গৈছে? গোটেই আলমাৰীটো দেখোন কাপোৰে ঠাহ খাই আছে। ৰবা, মই আনি দিছো। বাইদেউ, বাইদেউ, বিকিৰ ৰুমটো ঠিক ঠাক কৰি থলে নে? সিহঁত আহি পালেহি চাগে। মা আহিলা? ফ্লাইট ঠিক টাইমতে আহিছে চাগে, নহয়নে? একদম ৰাইট টাইমত আহিছে। আমি চাগে 10 মিনিটছ মানহে ৰ'বলগীয়া হ'ল নেকি? এইটো কি? তোক কিয় লাগে? মা, ভাইটি ক'ত? সি কলেজলৈ গৈছে। তুমি আহিবা কাৰণে সি কলেজলৈ যাবলৈ বিচৰা নাছিল। মইহে তাক জোৰকে পঠাইছো। ভালেই কৰিলে। বিকি, মই গৈ থাকোঁতে ৰবা, চাহ একাপ নোখোৱাকে যাবানে? নালাগে মা, এতিয়া চাহ খাই থাকিলে দেৰিয়েই হ'ব। আবেলি আহিবি নহয়? কিয়? এওঁক নিবহি নালাগিব জানো? এই আজি যাব নালাগে, ইয়াতে থাকক। হ'লেও তুমি আহিবা, কিন্তু ৰাতিৰ সাজ ইয়াতে খাই যাবা। মোৰ খোৱাটো হ'ব বাৰু, দিয়ক মা। ইয়াত খোৱাৰ কথা শুনি পেটে পেটে কিমান ভাল পাইছে সেইটো মইহে জানো। অৱশ্যে মৰিয়ে মিছা কথা কোৱা নাই। আজি যিহেতু বিকি আহিছে, গতিকে ৰাতিৰ সাজটো স্পেচিয়েল হ'বই। আৰু পেহীয়ে যে ৰাতিলৈ ৰৌ মাছৰ কালি এখন বনাব, মই বেট মাৰি ক'ব পাৰোঁ। মা ইমান সময়লৈকে পেহীক দেখা নাই যে? তুমি আহিবা বুলি ৰাতিপুৱাৰে পৰা পাকঘৰতে সোমাই আছে। মই মাত লগাই আহোঁ। আচ্ছা বিকি, মই আহোঁ দে। যা, আবেলি সোনকালে আহিবি কিন্তু। ঠিক আছে, হ'ব দে। আচ্ছা শুনাচোন, আমাৰ ঘৰৰ চাবিপাত ক'ত থৈ আহিলা? শুনো, কোৱাচোন কোন? বিকি। আৰে, মুখ নিৰেগাকৈ কেনেকৈ চিনি পালা? চকুৰেহে দেখা নাই, মাতটো শুনিছো নহয়। ইপিনে আহা। ই ল'ৰাটো মানে এইখন লোৱা। এইখন কি? কেচি বাদ দিয়া, পচন্দ হৈছে নে নাই সেইটো কোৱা। এইবোৰতো কোনে আনিবলৈ কৈছে? মোৰ মনটোৱে। হোষ্টেলৰ খোৱা বোৱা বেয়া বুলি জানি দেউতাৰে কেইটামান পইচা বেছিকে দি পঠিয়াই, আৰু সেই পইচাৰে তই এইবোৰ কিনি ফুৰিছ। মোলৈ চাই হাঁহি থাকিব নালাগে, নিজৰ মুখখনলৈ চাচোন, কেনেকৈ শুকাই গৈছ। মোৰ ৰেচলাৰৰ নিচিনা চেহেৰা হ'লেও তুমি মোক শুকাই যোৱাই দেখিবা। সেইবোৰ বাদ দি পচন্দ হৈছে নাই সেইটো কোৱা। মোক নালাগে এইবোৰ। হ'ব দিয়া, মই শুকাই যোৱাটোহে দেখিছা, মোৰ মৰমবোৰ হ'লে দেখা নাই। উফ, নালাগে ল'ব মই অনা বস্তু। সপোন নবৌৱেক এজনী আছে নহয়, তাকেই দিম, সি নবৌৱেকক দিব পাৰিব। বংশৰ টিঙিচকে উঠা খংটো লগতে লৈ আহিছ। দে লোৱা। এয়াৰপৰ্টৰ পৰা আনিবলৈ গ'লো মই, কিন্তু আহিয়ে প্ৰথম গিফ্টটো দিলি পেহীক। বেগটো ইয়ালৈ লৈ আহিলি যে? মই নলওঁ, ইহে জোৰকে দিছে। লোৱা লোৱা, মই জানোৱেই সি যে আহি প্ৰথমে তোমাকেই দিব। মোৰ গিফ্টটো উলিয়া। তোলৈ একো অনা নাই মই, কাম নাই মোৰ, গিৰেৰে আছেইচোন। মই চাহ বনাওঁ দে। মোলৈ সঁচাকে অনা নাই? উহু, সঁচাকে ক না। নাই অনা। সঁচাকে ক। বেগটো খুলিছা, এযোৰ নহয় 3যোৰকে কাপোৰ আনিছো। সঁচা? ইয়াতে খুলিলি যে, ভিতৰত খোল আকৌ। থেংক ইউ, থেংক ইউ। তাইৰ স্বভাৱটো আগৰ দৰেই থাকিল। পাগলীজন। ৰিংকি, বিকিৰ সন্মুখত কিন্তু অকণমান স্মাৰ্টলি থাকিবা দেই। এটা কথাকে কিমান কৈ থাকা আৰু? বিকিক হ'বলা মই প্ৰথম লগ পাম। আৰে বিকিটো মোৰ ফ্ৰেণ্ডৰ দৰে। বিকি আগতে তোমাৰ ফ্ৰেণ্ডৰ দৰে আছিল, কিন্তু এতিয়া বিকি আগৰ দৰে হৈ থকা নাই। বাহিৰত থাকে, বাহিৰৰ কালচাৰটো জানি আহিছে, আৰু তুমি যদি এনেকৈ বেঙা বেঙি কৰি থাকা, সি তোমাক কিয় বিয়া পাতিব? ৰিংকি, তোমাক লৈ মোৰ বহুত সপোন আছে, আৰু মূৰ্খামি কৰি মোৰ সপোনবোৰ ভাঙি যাবলৈ নিদিবা। মা, মই কোৱাৰ মতে কৰি যোৱা, দেখিবা সেইখন ঘৰত তুমি ৰাণী হৈ থাকিবা, আৰু ময়ো।
কি হ'ল ভাগিনৰ যে দেখা দেখি নাই পেহীয়েকৰ লগত মৰম চেনেহ বিলাই আছে চাগে পেহীয়েক জানিলে যে তাৰ বৰ মৰম বেয়াই লাগে ভাগিন ভাগিন গৈছো মামা মামা আৰে ভাগিন ভিতৰতে যে সোমাই আছেহি তুমি অহা মই গমেই পোৱা নাছিলো ভালেই আছা নহয় মোৰনো আৰু ভাল বেয়া কি এইখন ঘৰৰ ভাল হ'লে মোৰ ভাল আৰু এইখন ঘৰৰ বেয়া হ'লে তোমাৰ এই সুনীল মামাৰ বেয়া মা অ' মা চোৱা না কোনখন ভাল লাগিছে এইযোৰ মই তোলে অনা নাই মালে আনিছো মোলে একো কিয় আনিছা অ' তো মাৰ গডৰেজত ইমানেই শাৰী আছে এতিয়াও সেইবিলাকৰ ভাজেই খোলা নাই এইখনো তোকে লাগে হ'বলা নাই নাই এইখন তুমি তাইক নিদিবা তুমি এদিন হ'লেও পিন্ধিবা এইখন ঘৰৰ মৰম চেনেহবিলাক দেখিলে এনেকুৱা ভাল লাগে নহয় এই ৰূপালী আহা আহা বিকি ভালে আছা হয় ভালেই আপোনালোক কিন্তু একেবাৰে ঘড়ীৰ কাটাৰ লগত চলা মানুহ দেই মানে বিকিও আহি ঘৰ সোমাইছেহি আৰু আপোনালোক হ'লনে ঘড়ীৰ কাটা মানে বিকি যদি ঘণ্টাৰ কাটা আপোনালোক হ'ল মিনিটৰ কাটা হাই হাই নন্দিনী আজি তোমালোকৰ বহুত ফূৰ্তি ন ৰিংকি আজি কিন্তু তোমাক বিৰাট ধুনীয়া লাগিছে থেংক ইউ আণ্টি আণ্টি আপোনালোক বহক মই ভিতৰৰ পৰা আহোঁ মা দিয়া প্লিজ ময়ো বহি লওঁ চিঞৰ চিঞৰ বহক থেংক ইউ মা মই ওপৰলৈ যাওঁ নেকি ৰবা ঘৰলৈ আলহী আহিছে তুমি আকৌ কলৈ যোৱা এওঁলোকে তোমাকহে লগ কৰিবলৈ আহিছে ৰূপালী তোমালোক বহা মই চাহ কৰিবলৈ কওঁগে চাহ মই আনিছোৱেই সুদা চাহ আনিলে যে পাকঘৰতে প্লেটবোৰ সজাই থোৱা আছে ৰ'ব মই লৈ আহিছোঁ চাহ লওক হা পৰিলে চব আজি নতুনকৈ শাৰীখন পিন্ধি আহিছিলোহে গোটেইখন শেষ কৰি দিলে আপুনি চাহকাপ ভালকে দিব নোৱাৰিলে মই দিছিলোৱেই এওঁহে মুখে মুখে তৰ্ক কৰিবলৈ আহিছে হা মা
পেহী শুনাচোন মাৰিবই লাগিছে ইমান কেয়াৰলেছ